বন্ধু বান্ধৱীসকল কেনে আছে তোমালোকে আহি গ'লো আমি নতুন এটা ভিডিঅ' লৈ আমি আজি দুও মেটচ খেলিছোঁ দুও মেটচত কি হয় আমি থাকোঁ দুজন আৰু আমাৰ সন্মুখত থাকে দুজন আৰু সিহঁতক মাৰিব লাগিব আৰু এই গেমখনত আমি সেই দুজনক মাৰি বয়া ল'ব পাৰোঁ নে নোৱাৰোঁ আহকচোন ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাওঁ আমাৰ লগতে নামিছে আৰু দুজন এনিমি আমি নামিলোঁ মিলত এইটো ধান বনা মিল চাগে এই দুজন আছে ইহঁতক মাৰিব লাগিব ইহঁতো ধান বানিবলৈ আহিছে আমাৰ লগতে ভাই স্কাৰ পাইছোঁ সিহঁতে মই পাইছোঁ একো পোৱা নাই কিবাকে বাচি গৈছোঁ দেই হেডশ্বট মাৰিব পাৰিলে হয় সিমান এটা ভাল মাৰিছে পিছফালৰ পৰা মাৰিছে বোপায়ে আৰে হ'লেও মোক মাৰিব পাৰিলে হয় সিহঁতে দেই এটা শ্বটগান পাই গ'লোঁ মই ডেমেজ কিন্তু বহুতখিনি ডেমেজ দিছে এটা ফাৰ্মাছ পাইছোঁ শ্বটগান এটা পাইছোঁ সিহঁতক মাৰিব লাগিব এনেকৈ এইটো কেনেকৈ লুকাই আছে চা না ডেমেজ দিছোঁ 21 ডেমেজ খাইছে ভাই হেডশ্বট মাৰিছে কোনোবা এজনে ইয়াক কিলটো কনফাৰ্ম কৰি দিওঁ এজন পলালে চাগে এজন পলালে পিছফালৰ পৰা ভয় পাতুৰা পলাই দিলে ইয়াক মাৰি দিলোঁ কিলটো কনফাৰ্ম কৰি দিলোঁ ইয়াক লুটি লওঁ তাৰপিছত পলাই দিছিলোঁ মই কৈছোঁ নহয় পলাই দিছে ওপৰত দুটা এনিমি থকা যেন পাইছোঁ মই দেখিছাই মাৰিছে ওপৰৰ পৰা কোৱাৰ লগে লগে চেইটান হাজিৰ কাৰ 90 আছে ইয়াক ডেমেজ দিবলৈ ভাল হ'ব ভাই 69 ডেমেজ খাইছে সেইজনে আকৌ লুকাই গ'ল হেতা গুলি খাই গ্লোবলখন মাৰি লৈছে ভাই 130 ডেমেজ খাইছে ভাই এটা নক হৈছে মোৰ লগৰটোৱে নক হৈ থাকিলে তলৰ আৰু এটা আছে তলৰ এটা আছে ওপৰত এটা সিহঁতৰ এজন নক আছে বচাবলৈ আহিব ইয়াক মাৰিব এইটো আহিছে ভাই 76 ডেমেজ ভাই এনেদৰে কিলটো কনফাৰ্ম কৰি ল'লোঁ এনেদৰে মিলতে 3টা কিল হৈ গ'ল মই অলপ ভিডিঅ'টো ফাষ্ট ফৰৱাৰ্ড কৰি দিওঁ যেতিয়া এনিমি লগ পাওঁ তেতিয়ালৈ থাকা দিবি আৰু আমি এনেদৰে লুকাই থাকি গ'লোঁ টপ 5 আহি গ'লোঁ আমি এতিয়া আছোঁ এইটো পিক বোলা ঠাইডোখৰত আৰু ইয়াত তলত এজন এনিমি থকা যেন পাইছোঁ মই এইজন এনিমি এইজন দুখীয়া এনিমি চাট কিনিবলৈ পইচা নাই এইখনত খালী গাই আছে টেটু দেখাই আছে ইয়াক টেটুত মাৰিব লাগিব গুলি বডি দেখাই আছে মোৰ আগত দি দিলোঁ নহয় ইয়াক মছলাটো ডিজিটেল ল'ব ষ্টাৰ্ট কৰি দিছোঁ এইটো এটা বহুতে ভাল খবৰ মই লেভেল 4 ফেচ পাই গ'লোঁ কিনো ক'ম আৰু শ্বটগানৰ লগত যদি মই সেইটো পাই যাওঁ এই বন্দুকৰ নাম কি আছিল পাহৰি থাকিলোঁ নহয় এইটো কি বুলি কয় এইটো কিবা এটা আছিল পাহৰি থাকিলোঁ এই নামটো মই এই বন্দুকটো পালে মোৰ ভাল লাগে এইটো এনিমি আৰু 3জন আছে ইহঁতক ক'ত লুকাই আছে ইহঁতে মাৰিলে গ্লোবল ভাই মাৰিছে গ্লোবলখন মাৰি লওঁ মেডিকেট মাৰি লওঁ মেডিকেটটো মাৰি ল'লে ভাল হ'ব খুব এটা আকৌ গ্লোবলখন ভাঙি দিলে দেখিছেনে সিহঁতৰ দেহত পুষ্টি নাই মানে গ্লোবলখন ভাঙি থাকে যে ভাই কিবাকে বাচি গৈছোঁ দেই দুজনে ভাঙিছে গ্লোবল এইটো কোণত পূৰা ফাষ্ট গ্লোবল ভাঙিছে এখন গ্লোবল মোৰ নষ্ট কৰিলে এনে মাৰিব লাগিব নহ'লে ডেমেজ দিব মজা লাগিলে মাৰিলে ভাই কিবাকে বাচি গৈছোঁ সেইটোৱে মোক ডাষ্টবিন দুটাই বাচাই দিছে ডাষ্টবিনকেইটা নাথাকিলে মই মৰি থাকিলোঁ হয় দুটা আছে তাৰ ঘৰৰ ভিতৰত অলপ বেক লৈ লওঁ তাৰপিছত ইহঁতক মাৰিব লাগিব একদম বেকটো লৈ লওঁ কভাৰটো লৈ লওঁ ভালদৰে যোনটো আহিছে লগে লগে মোৰ লগে লগে কাজিয়া লাগিছে আৰু এজন বা ক'ত আছে কাজিয়া লাগিছে আবে এইটো ঘৰটোৰ ওপৰত আছে এইটো ভাই কিবাকে বাচিছোঁ ইয়াক মাৰিব লাগিব
অ' ভাই চাহাব কেনেকৈ মৰি গ'ল এতিয়া অকল সি দুটা বাকী আছে, এই দুটাটোৱে। ল'ৰাজনে চক খাই গৈছে চাগে একে মই চক টিমৰ খাই হয় গৈছোঁ দেই। কেনেকৈ মৰি গ'ল সি এই দুনলীৰ শ্বটগানৰ মজাই বেলেগ কিন্তু দেই নিজে মই উপলব্ধি কৰিছোঁ এইটো এইটো গ্ল'বলচোন ধেৰ লৈ আছিল 4খনকৈ গ্ল'বল পাই গ'লোঁ মই ভাবিছোঁ এইফালেতো এনিমিকেইটা আছে ন মই ভাবিছোঁ অলপ এইফালে যাওঁ বুলি ভাবিছোঁ আগৰ ফালে এইটো কভাৰত লৈ ইহঁতক মানে অলপ ধোকা দিওঁ চকুকেইটাত নাই দেখিছে অ' 28 অ' হৈছে। আৰে হেডশ্বট মাৰিছে ৰে বাবা ইহঁত প্ৰ' প্লেয়াৰ আৰু এনেদৰে আমি বয়া কৰিব নোৱাৰিলোঁ টপ 2ত আহিলেও একো নাই নেক্সট টাইমলৈ বয়া কৰিম চ' আজি যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা আজিৰ কাৰণে নিয়মে হ'ব দিয়া আৰু নেক্সট ভিডিঅ'ত লগ পাম বাই